নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে আপোনালোকে কোনকেইটা নিয়ম সদায় পালন কৰি চলিব লাগে সেই বিষয়ে আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ জীৱনত সুখ শান্তি আহক, আমাৰ ধন টকা পইচা দিনক দিনে বৃদ্ধি পাওক, ব্যৱসায়ত আমাৰ উন্নতি লাভ হওক, আমাৰ সকলো ইচ্ছা পূৰ্ণ হওক, আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, নিজৰ উন্নতিৰ কামনা আমি সদায় কৰোঁ। তাৰ কাৰণে আমি সদায় ঈশ্বৰক প্ৰাৰ্থনাও কৰোঁ, বিভিন্ন উপায়ো আমি ফ'ল' কৰোঁ। কিন্তু বন্ধুসকল, এই ক্ষেত্ৰত আমি বাস্তুৰ কিছুমান নিয়ম পালন কৰাটো অত্যন্ত জৰুৰী। বন্ধুসকল, আমি সকলোৱে জানো যে বাস্তুশাস্ত্ৰ হৈছে প্ৰাচীন ভাৰতীয় এক বিদ্যা। সেই বিদ্যাৰ জৰিয়তে আমি পৰিৱেশৰ 5টা তত্ত্ব, জল, বায়ু, অগ্নি, পৃথিৱী, আকাশ, এই 5টা তত্ত্বক কিদৰে বেলেঞ্চ কৰি নিজৰ ঘৰত কিদৰে এই 5টা তত্ত্বক বেলেঞ্চ কৰি আমাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰোঁ, কিদৰে 5টা তত্ত্বক বেলেঞ্চ কৰি আমি ঘৰ নিৰ্মাণ কৰিব লাগে সেই বিষয়ে আমি জ্ঞান লাভ কৰোঁ। বন্ধুসকল, বাস্তুশাস্ত্ৰ আমাৰ জীৱনত উন্নতি প্ৰগতিৰ কাৰণে অত্যন্ত লাভদায়ক জ্ঞান। যদি আমি জীৱনত উন্নতি প্ৰগতি কৰিব খোজোঁ তেন্তে আমি সদায় নিজৰ ঘৰখন বাস্তুসন্মতভাৱে নিৰ্মাণ কৰিব লাগে। যদি আমাৰ ঘৰত কিবা ডাঙৰ বাস্তুদোষ থাকে তেন্তে সেই বাস্তুদোষে কিন্তু আমাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। আমি বিশ্বাস কৰোঁ বা নকৰোঁ, কিন্তু তাৰ প্ৰভাৱ আমাৰ ওপৰত সদায় থাকে। গতিকে আমি সদায় ঘৰখনৰ বাস্তুৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী। তাৰোপৰি ঘৰত উন্নতি আৰু সুখ সমৃদ্ধিৰ কাৰণে আমি ঘৰখনৰ চাফ চিকুণতাৰ ওপৰতো ধ্যান দিব লাগে। ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। তাৰোপৰি ঘৰত মকৰা জাল হ'বলৈ দিব নালাগে। ঘৰত পানীৰ টেপসমূহ লিক কৰিব দিব নালাগে। ঘৰত টিঙৰ ফুটা দি পানী পৰিবলৈ দিব নালাগে। ৱালবিলাকত যদি কিবা ক্ৰেক হয় সেই ক্ৰেকবিলাক আমি ৰিপেয়াৰ কৰিব লাগে। আমাৰ ঘৰৰ ভিতৰৰ লগতে বাহিৰৰ চৌপাশো আমি চাফ চিকুণ কৰি ৰাখিব লাগে। এইখিনি হৈছে সাধাৰণ নিয়ম। তাৰোপৰি কিছুমান নিয়ম আমি সদায় পালন কৰিব লাগে। প্ৰথম কথাটো হ'ল যে আমি যেতিয়া ৰাতিপুৱা শুই উঠোঁ, ৰাতিপুৱাই শুই উঠি আমি নিজৰ হাতখন প্ৰথমে চাব লাগে। চাই লৈ মাটিত যেতিয়া ভৰিটো থওঁ সেই সময়ছোৱাত আমি ধৰিত্ৰী মাক এবাৰ মনত পেলাব লাগে। তাৰপিছতে আমি ৰাতিপুৱা শুই উঠিয়ে আমাৰ ঘৰত ভজন কীৰ্তন লগাব লাগে। গুৰুৰ নাম, হৰিৰ নাম, ঈশ্বৰৰ নাম ইত্যাদিবিলাক আপুনি মোবাইলত বজাব লাগে, যাতে সেই পজিটিভ ভাইব্ৰেশ্যনখিনি ৰাতিপুৱাৰ সময়ত আপোনাৰ ঘৰত চাৰিওফালে প্ৰসাৰিত হৈ পৰে। বন্ধুসকল, ঈশ্বৰৰ নামত, কীৰ্তনত এক পজিটিভ এনাৰ্জি থাকে। সেই এনাৰ্জিটো যাতে আপোনাৰ ঘৰখনে বা আপোনাৰ ঘৰৰ সদস্যসকলে ৰাতিপুৱাৰ সময়তে লাভ কৰে, তাৰ কাৰণে সেই ব্যৱস্থা আপোনালোকে কৰিব লাগে। দ্বিতীয়তে, আপোনালোকে শুই উঠিয়েই আপোনাৰ যি মুখ্য দুৱাৰ আছে, মুখ্য দুৱাৰ দলিত আপোনালোকে পানী ছটিয়াব লাগে বা সেই দুৱাৰ দলি আপুনি পানীৰে ধুব লাগে। বন্ধুসকল, দ্বিতীয়তে আমি নিজৰ ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। কিন্তু আমি কেতিয়াও বেলি ডুবাৰ পিছত কিন্তু আমি কেতিয়াও ঘৰত ঝাৰু লগাব নালাগে। যিখন ঘৰত বেলি ডুবাৰ পিছত ঝাৰু লগোৱা হয় সেইখন ঘৰত কিন্তু ধনলক্ষ্মী স্থিৰ নহয়। সেইখন ঘৰত খৰচ বৃদ্ধি পায়, ধন সঞ্চয়ত সমস্যা হয়। তাৰোপৰি আমি ঝাৰু কেতিয়াও থিয় কৰি ৰাখিব নালাগে। ঝাৰু যদি থিয় কৰি ৰাখোঁ তেন্তে লক্ষ্মী অস্থিৰ হৈ পৰে। আমাৰ ঘৰত লক্ষ্মী কেতিয়াও স্থিৰ নহয়। তাৰোপৰি ঘৰৰ সদস্যসকলৰ মাজতো সংঘাত উৎপন্ন হয়। সেইকাৰণে সদায় ঝাৰু আমি মাটিত পথালিকৈ পেলাই ৰাখিব লাগে আৰু লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, তাৰোপৰি আমি আমাৰ ঘৰত বিশেষকৈ শনিবাৰৰ দিনা ঘৰখন ভালকৈ চাফ চিকুণ কৰিব লাগে। আৰু যেতিয়া আমি ঘৰখন মোচোঁ, ঘৰখনৰ ফ্ল'ৰটো ভালকৈ মোচোঁ, তাত আমি অকণমান পাৰিলে নিমখ আমি মিলাই ল'ব লাগে। অকণমান নিমখ মিলাই আমি ঘৰখন চাফ চিকুণ কৰিব লাগে। আৰু প্ৰত্যেক শনিবাৰে নিজৰ টয়লেটটো ক্লিন কৰিবলৈ কেতিয়াও পাহৰিব নালাগে। তাৰোপৰি আমাৰ ঘৰত কেতিয়াও ফটা জোতা চেণ্ডেল য'ত ত'ত পেলাই ৰাখিব নালাগে। জোতা চেণ্ডেলবিলাক লেতেৰা কৰি ৰাখিব নালাগে। জোতা চেণ্ডেলসমূহ সদায় নিৰ্দিষ্ট জেগাত চাফ চিকুণ কৰি ৰাখিব লাগে। বিশেষকৈ বাস্তুত কোৱা হৈছে যে আমি জোতা চেণ্ডেলসমূহ উত্তৰ পশ্চিম কোণত ৰাখিলে অত্যন্ত ভাল বুলি কোৱা হৈছে। তাৰোপৰি যদি আপুনি ইউজ নকৰা জোতা চেণ্ডেল ঘৰৰ ভিতৰত আছে, বেয়া অৱস্থাত আছে, ফাটি চিটি গৈছে, তেন্তে আপুনি তাক ঘৰৰ পৰা বাহিৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ কৰ্মৰ ওপৰত, আপোনাৰ প্ৰফেশ্যনৰ ওপৰত পৰে, আপোনাৰ ব্যৱসায়ৰ ওপৰত পৰে। বন্ধুসকল, তাৰপিছৰ ধ্যান ৰাখিবলৈ কথাটো হ'ল যে আমি সদায় খাদ্য গ্ৰহণ কৰোঁতে আমাৰ মুখখন উত্তৰ দিশ, পশ্চিম দিশ বা পূব দিশৰ পিনে থাকিব লাগে। কেতিয়াও দক্ষিণ দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰিব নালাগে। বন্ধুসকল, দক্ষিণ দিশটো হৈছে যম দেৱতাৰ দিশ। দক্ষিণ দিশৰ অধিপতি গ্ৰহ হৈছে মংগল। গতিকে আমি কেতিয়াও দক্ষিণ দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰিব নালাগে। তাৰোপৰি আমি বিচনাত বহিও কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। এনে কৰিলে আমাৰ ৰাহু বেয়া হয়
আমাৰ এলাহ বৃদ্ধি পায়। তাৰ লগতে ল'ৰা ছোৱালীয়ে কেতিয়াও নিজৰ পঢ়া টেবুলত বহি খাদ্য গ্ৰহণ কৰিব নালাগে বা বিচনাত পৰি তেওঁলোকে পঢ়া শুনা কৰিব নালাগে। তাৰপিছতে আপোনালোকে আৰু এটা কথা ধ্যান ৰাখিব লাগে যে আপুনি সদায় ভাত বনোৱাৰ পিছত নিজৰ কিটচেনটো চাফ চিকুণ কৰি ৰাখিব লাগে। কিটচেনত যদি আপোনাৰ ডাষ্টবিন আছে সেই ডাষ্টবিনটো আপোনালোকে কিটচেনৰ পৰা আঁতৰাই ৰাখিব চেষ্টা কৰিব লাগে। আৰু সপ্তাহৰ মূৰে আপোনালোকে গেছ বাৰ্ণাৰটো চাফা কৰি থাকিব লাগে। আৰু সেই কিটচেনটোত কিছুমান অলাগতিয়াল বস্তু কেতিয়াও ভৰাই ৰাখিব নালাগে। কিটচেন সদায় নিট এণ্ড ক্লিন ৰাখিবলৈ চেষ্টা কৰিব লাগে। যিহেতু বাস্তুশাস্ত্ৰ অনুসৰি কিটচেনত লক্ষ্মীৰ বাস আছে বুলি, অন্নপূৰ্ণামাৰ বাস আছে বুলি কোৱা হৈছে। আমি আমাৰ ঘৰত কেতিয়াও পানী নষ্ট কৰিব নালাগে। অবাবত যদি আমি ঘৰত পানী নষ্ট কৰোঁ তেন্তে আমাৰ খৰচ বৃদ্ধি পায়। তাৰোপৰি ঘৰত যিবিলাক টেপ আছে সেইবিলাক কেতিয়াও লিক হ'বলৈ দিব নালাগে। পাইপত কেতিয়াও লিক হ'বলৈ দিব নালাগে। যদি হৈছে তেন্তে তাক ৰিপেয়াৰ কৰাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে কিন্তু আপোনালোকৰ খৰচ বৃদ্ধি পায়। কেতিয়াও আপোনালোকে ঘৰত ৰাতিৰ সময়ছোৱাত কাপোৰ ধুব নালাগে। এনে কৰিলেও আপোনালোকৰ অৰ্থ ক্ষয় হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, তাৰপিছৰ ধ্যান ৰাখিবলগীয়া কথাটো হৈছে যে আপোনাৰ ঘৰত কোনো কাৰণতে কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু বেয়া অৱস্থাত পৰি থাকিব নালাগে। যদি আপোনাৰ ঘৰত টিভি আছে, ফ্ৰিজ আছে, AC আছে বা সৰু বাল্ব এটা হ'লেও আছে যি বেয়া অৱস্থাত আছে, যিটো ইলেক্ট্ৰনিক বস্তু আপোনাৰ ঘৰত অদৰকাৰীকৈ পৰি আছে, সেই বস্তুটো পাৰিলে আপুনি ৰিপেয়াৰ কৰিব লাগে। আৰু যদি নোৱাৰে তেন্তে তাক ঘৰৰ পৰা বাহিৰ কৰিব লাগে। নহ'লে কিন্তু আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, মানসিক সমস্যা ইত্যাদি সমস্যা অহাৰ সম্ভাৱনা থাকে। বন্ধুসকল, তাৰোপৰি বাস্তুশাস্ত্ৰত আমাৰ ঘৰৰ মুখ্য যিখন দুৱাৰ, সেই মুখ্য দুৱাৰখনক বিশেষ মহত্ব দিয়া হৈছে। মুখ্য দুৱাৰখন অন্যান্য দুৱাৰতকৈ ডাঙৰ হ'ব লাগে বুলি কোৱা হৈছে। আৰু সেই মুখ্য দুৱাৰখন সুন্দৰ হ'ব লাগে বুলি কোৱা হৈছে। পাৰিলে সেই মুখ্য দুৱাৰখন কাঠৰ হ'ব লাগে আৰু দুপলীয়া হ'ব লাগে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। আৰু সেই মুখ্য দুৱাৰখন আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। মুখ্য দুৱাৰৰ ওপৰত তোৰণ লগাব লাগে। পাৰিলে সেই মুখ্য দুৱাৰৰ ওপৰত আমি হালধি আৰু সেন্দুৰ মিলাই স্বাস্তিক অংকন কৰি ৰাখিব লাগে। আৰু দুৱাৰদলিৰ দুই কাষে আমাৰ ঘৰত পজিটিভ এনাৰ্জি আগমনৰ কাৰণে দুটা তামৰ ঘটত অলপ গংগাজল, বা যদি আপোনাৰ ঘৰত গংগাজল নাই তেন্তে টেপৰ পানী অলপ দুইটা ঘটিতে ভৰাই তাত এটা তুলসী পাত, এডাল দুবৰি বন, এপাহ বগা ফুল ৰাখি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ দুই কাষে বাহিৰৰ ফালে ৰাখি থ'ব লাগে, যাতে আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আগমন হয়। আৰু সেই মুখ্য দুৱাৰখনত খোলোতে মেলোতে কোনো কাৰণতে চাউণ্ড কৰিব নালাগে। যদি চাউণ্ড কৰে তেন্তে সেই তাৰ কব্জাবিলাকত সময়ে সময়ে আপোনালোকে গ্ৰীজ বা তেল লগাই ৰাখিব লাগে। তাৰোপৰি ঘৰত দুৱাৰ নিৰ্মাণ কৰোঁতে আপোনালোকে একেডাল সৰলৰেখাত 3খন দুৱাৰ কেতিয়াও কিন্তু নিৰ্মাণ কৰিব নালাগে। এনেকুৱা ঘৰটো কিন্তু লক্ষ্মী স্থিৰ নহয়, ধন সঞ্চয় কৰাত সমস্যা হয়, ধন অত্যাধিক খৰচ হয়। বন্ধুসকল, তাৰ লগতে যেতিয়া আমাৰ সন্ধিয়াৰ সময় হয়, সন্ধিয়াৰ সময়ছোৱাত আমি ঘৰত সদায় ধূনাৰ লগতে তেজপাত, লং, ইলাচি আৰু কৰ্পূৰ এই গোটেইকেইটা বস্তু একেলগে জ্বলাই আমাৰ ঘৰত ধূনা দিব লাগে আৰু ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব লাগে। পাৰিলে তুলসীৰ গছৰ তলত এগছিকৈ চাকি সদায় জ্বলাব লাগে। তাৰোপৰি ঘৰখনৰ সদস্যসকলৰ ভাগ্য সদায় যাতে ভাল হৈ থাকে, তেওঁলোকক যাতে সময়ত ভাগ্যই সহায় কৰে, তাৰ কাৰণে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা কেঁচা গাখীৰত অকণমান হালধি মিলাই সেই গাখীৰখিনি পাণপাত বা কোনো আম পাতৰ সহায়ত ঘৰত আপোনালোকে ছটিয়াব লাগে। তাৰ লগতে বাস্তুৰ কেইটামান ইম্পৰ্টেণ্ট দিশ আছে, যেনে চাউথ ৱেষ্ট, নৰ্থ ইষ্ট। এই দুটা দিশত কিন্তু আপোনাৰ ঘৰত কোনো কাৰণতে বাস্তুৰ দোষ থাকিব নালাগে। নৰ্থ ইষ্ট যিহেতু বাস্তুপুৰুষৰ শিৰস্থান বুলি কোৱা হয়, এই স্থানটো সদায় চাফ চিকুণ হ'ব লাগে। তাত কোনো ধৰণৰ বাস্তু দোষ থাকিব নালাগে। বিশেষকৈ তাত কিটচেন, টয়লেট, ষ্ট'ৰ ৰুম ইত্যাদি থকাটো অত্যন্ত বেয়া বুলি কোৱা হৈছে। যদি আছে তেন্তে তাৰ প্ৰতিকাৰসমূহ আপোনালোকে কৰি ল'ব লাগে। তাৰোপৰি আপোনালোকে আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশতো কোনো কাৰণতে মুখ্য দুৱাৰ, মেইন গেট, পানীৰ উৎস বা টয়লেট কিন্তু স্থাপন কৰিব নালাগে। নহ'লে কিন্তু সেইখন ঘৰত সমস্যা এটাৰ পিছত এটা আহিয়ে থাকে। বন্ধুসকল, তাৰোপৰি আপোনালোকে আপোনাৰ ঘৰৰ উন্নতিৰ কাৰণে মই আপোনালোকক এটা সৰু উপায় দিছোঁ। এই উপায়টো সকলোৱে কৰিব পৰা উপায়, সকলোৱে কৰিব। আপোনালোকে আপোনাৰ ঘৰত উত্তৰ পূব দিশত এখন বগা কাপোৰত চাউল বান্ধি কোনোবা এটা স্থানত ওলোমাই ৰাখিব। আৰু সেই চাউলখিনি আপোনালোকে 15 দিনৰ মূৰে মূৰে বা 30 দিনৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব। আৰু সেই চেঞ্জ কৰোঁতে চাউলখিনি আপোনালোকে য'ত ত'ত পেলাই নিদিব। পাৰিলে নদীত উটাই দিব, নহ'লে আপোনালোকে কোনো চৰাইক খাবলৈ দি দিব। আৰু আপুনি আপোনাৰ ঘৰৰ পূব দিশত তামৰ সূৰ্যৰ প্ৰতিমা এটা লগাই ৰাখিব, যাতে আপোনাৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সুবিধা হয়, প্ৰমোশ্যন আপুনি ভালকৈ লাভ কৰে। আপোনাৰ যিসকল উচ্চ অধিকাৰী আছে তেওঁলোকৰ লগত যাতে সম্পৰ্ক সদায় ভালে থাকে, বা আপোনাৰ ল'ৰা ছোৱালী যাতে চৰকাৰৰ পৰা ছাপোৰ্ট লাভ কৰে, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ছাপোৰ্ট লাভ কৰে, তাৰ কাৰণে সদায় নিজৰ ঘৰৰ পূব দিশত এটা তামৰ সূৰ্যৰ প্ৰতিমা বা কপাৰ চান লগাই ৰাখিব। আপোনাৰ ঘৰত আপোনাৰ দক্ষিণ পূব দিশত সদায়
মা লক্ষ্মীৰ স্থান বুলি কোৱা হৈছে সেই স্থানত পাৰিলে আপোনালোকে মা লক্ষ্মীৰ এখন চিত্ৰ সদায় লগাই ৰাখিব আপোনাৰ ঘৰৰ দক্ষিণ দিশটোক মংগল গ্ৰহৰ দিশ বুলি কোৱা হৈছে সেই দিশত আপোনালোকে সদায় হনুমানজীৰ এখন চিত্ৰ সদায় লগাই ৰাখিব আপোনাৰ ঘৰ দক্ষিণ পশ্চিম দিশত পাৰিলে আপোনাক এহাল ময়ূৰ পাখি সদায় লগাই ৰাখিব আপোনাৰ ঘৰ পশ্চিম দিশত আপোনালোকে যাতে ব্যৱসায় ক্ষেত্ৰত উন্নতি লাভ কৰে সকলো ক্ষেত্ৰত আপোনাৰ যাতে সাপোৰ্ট লাভ হয় তাৰ কাৰণে আপোনালোকে 500 টকীয়া এটা পইচা লৈ ল'ব 500 টকীয়া পইচাটো আপোনালোকে কোনো ফ্ৰেমত ভালকৈ বনাই ল'ব ভালকৈ বন্ধাই ল'ব 500 টকীয়া এটা পইচা লৈ ল'ব যেটো আমাৰ হাইয়েষ্ট কাৰেন্সি হয় ইণ্ডিয়াৰ সেই 500 টকীয়া পইচাটো ফ্ৰেম কৰি ল'ব ফ্ৰেম কৰি আপোনাৰ পশ্চিম দিশত লগাই ৰাখিব তাৰ উপৰি আপোনাৰ ঘৰ যেটো উত্তৰ পশ্চিম দিশ আছে বায়ুকোণ আছে সেই স্থানত আপোনালোকে কোনোবা এটা ষ্টিলৰ বাটিত কেটামান লং কেটামান ইলাচি কেটামান দালচিনি কেটামান কৰি এটা জয়ফল ৰাখি থৈ দিব তাৰ লগতে আপোনালোকে আপোনালোকৰ ঘৰ উত্তৰ দিশত গ্ৰীণ প্লান্ট লাকি বেম্বো হোক বা আপোনালোকে কোনো স্নেক প্লান্ট হোক মানি প্লান্ট হোক আপোনালোকে ঘৰ চিচাৰৰ বটলত বা কোনো ব্লু কালাৰ টাবত মানি প্লান্ট স্নেক প্লান্ট বা লাকি বেম্বোৰ প্লান্ট লগাই ৰাখিব নাপাহৰিব আৰু উত্তৰ দিশৰ ৱালত এখন নিজৰাৰ চিত্ৰ বা নদীৰ চিত্ৰ সদায় আপোনালোকে লগাই ৰাখিব বন্ধুসকল একেটা একেবাৰে সৰু সৰু উপায় আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে আমি আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে কোন কেটা কথা সদায় ধ্যান ৰখা উচিত কোন কেটা বিষয় আমি সদায় মনোযোগ দিয়া উচিত বন্ধুসকল তাৰ উপৰি আৰু বহুখিনি কথা আছে সেইখিনি কথা একেটা ভিডিঅত কৈ সম্পূৰ্ণ কৰাটো সম্ভৱ নহয় মই আপোনালোকক পিছে পৰে এই সম্পৰ্কে জনাই থাকিম আজি লৈ এইখিনি কথাকে কৈ আপোনালোকৰ পৰা বিদায় মাগিছো আশা কৰিছো আপোনালোকৰ ভিডিঅটো চাই ভাল লাগিলে আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ